ওয়েলকাম টু মালিনী থান। তো বলক ভিডিওটো আৰম্ভ কৰো। যেহেতু মোৰ ফাৰ্ষ্ট ব্লগ সেইকাৰণে ইমান কথা চথা নকওঁ আৰু ভিডিওটো বেছি দীঘলীয়া হ'ব বুলি মই ঘৰৰ পৰা অহাও আপোনালোকক নেদেখালোঁ। তো বলক ভিডিঅ' চাই থাকক। একদম ৰাস্তা ভাল নহয়। হাতত লৈ অহাৰ কাৰণে মোবাইলটো একদম বহুত লৰিছে। আপোনালোকে ভিডিঅ'টো ভালকৈ নুঠিব পাৰে। তো আৰু আমি নেক্সট যাম টিলিঙা মন্দিৰ 25 তাৰিখে যাম ডিচেম্বৰ। আপোনালোকে চাই থাকিব মোৰ চেনেলটি। এইটোৱে মোৰ ফাৰ্ষ্ট ব্লগ। তো ফাইনেলি পাইছোঁ আৰু চাই থাকক আগলৈ ভিডিঅ'টো চাই থাকক। তো গেটখনৰ পাইছোঁ, ইয়াত কিবা লিখা আছে আপোনালোকে চাই ল'ব, মই দেখাই দিম। ব'লক আৰু পালোহি। এয়া ফাইনেলি পাই গ'লোহি। তো এখন মেইন গেট চাই লওক, কিমান ধুনীয়া, বহুত ধুনীয়া, বহুত ধুনীয়া। চাই লওক আপোনালোকে। তো এতিয়া আমি টিকেট কাটিব লাগিব। টিকেট বেছি নলয়, 10 টকাকৈ লয় এজনৰ। এইখন চাওঁ মেইন গেট। তো এতিয়া আমি টিকেট কাটি ল'লোঁ, ওপৰ যাম আৰু লাহেকৈ। তো ব'লক। টিকেট লৈছে আমাৰ পাৰ্থই। তাৰ আগতে মোৰ লগৰ দুটা চিনাকি কৰাই দিছোঁ। এওঁ হ'ল ভাইজান বুলি কয়, তাৰ নামটো বাইলৰাজ বুঢ়াগোহাঁই, আৰু ইজনৰ নাম হ'ল পাৰ্থ দিহিঙীয়া। সেইজন ৰঙা জেকেট পিন্ধাজনৰ নাম পাৰ্থ দিহিঙীয়া। তো ব'লক ওপৰলৈ, পাইছোঁহি আৰু ফাইনেলি। তো ইয়াত দুটা ৰাস্তা আছে, আপোনালোকে যোনপিনে যাব পাৰে। আমি এতিয়া সোঁ চাইডেদি যাম। বহুত ভাগৰ লাগিছে, বহুত ভাগৰ লাগিছে। বৈ বিষাই গৈছে, ভাগৰ লাগিছে ন। ব'ল পাৰিবি কোৱা। অসমৰ ডেকা হা, লাচিতৰ টেষ্ট আছে নাই আমাৰ গাত। ব'ল ফাইনেলি আগে দেখো। ফাইনেলি ফাৰ্ষ্ট ব্লগ যিহেতু মোৰ ইমান কথা অহা নাই। চাবলগীয়া বহুত জেগা আছে।
এইটো মালিনী থানৰ বেক চাইডটো হয় আৰু এইবিলাক শিলৰে কিবা চিন বনাই থৈ দিয়া আছে আগৰ এইবিলাক চাওক আপোনালোকে আৰু আপোনালোকৰ মৰম চেনেহ পালে আৰু অন্য এটি ভিডিঅ' দিবলৈ ভাল লাগিব এইবিলাক অন্যটো ভিডিঅ' আৰু ইয়াতকৈ ধুনীয়া হ'ব আৰু নেক্সট ভিডিঅ' আপোনালোকে চাই যাব টিলিঙা মন্দিৰ যাম আৰু আমি ফাইনেল এক্সাম দিম যিহেতু সেইকাৰণে আৰু ইমান ভিডিঅ' নবনাওঁ টিলিঙা মন্দিৰটোৱে বনাম তাৰপিছত ফাইনেল এক্সাম দি আমি যাম নগাঁও তাত এটা শিৱৰ লিংগ আছে তালৈ যাম আমি তিনিটাই যাম আৰু আমি অসমৰ ল'ৰা আপোনালোকে অসমৰ মানুহে যি আমাক ছাপোৰ্ট নকৰে আৰু ভিডিঅ' ক'ব নিদিলে তো আপোনালোকে বেয়া নাপাব আপোনালোকে নিজে আহিলে চাব ভিতৰটো বহুত ধুনীয়া হয় ভিতৰটো আৰু আমি এতিয়া আছোঁ একদম পাহাৰৰ ওপৰত আছোঁ এতিয়া আমি গৈ আছোঁ ৰুক্মিণী মন্দিৰ रुक्मिणी मंदिर पालुही फाइनली है ये हमारा दोस्त ये मैं हूँ मैं तबाही तबाही यार बड़ा ब्रह्मपुत्रखनो देखि इमान ओपर माने ब्रह्मपुत्रखन यार पर देखि इमान देखाब নোৱাৰি और नेक्स्ट वीडियो 25 डिसेम्बर अपलोड কৰি আপোনালোকে চাব মোৰ চেনেলটো টিলিঙা মন্দিৰ যাম জনা নাই ভিডিঅ' পুৰা ভালকৈ কৰিম আপোনালোকক কথা দিছোঁ আৰু আপোনালোকে ছাপোৰ্ট কৰিলে নেক্সট ভিডিঅ'টো ভালকৈ বনাবলৈ মন যাব
যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। জয় আস তো আজিলৈ বাই।